মৰ্নিং আৰু এতিয়া আমি অলপ আগতে বেংগলোৰ আহি পালোঁ আৰু এয়া গা চা ধুই উঠিলোঁ যোৱাকালি ৰাতি মানে ইমান টোপনি হোৱাই নাই মানে বাছত আহিছোঁ ন অকোৱা পকোৱা ৰাস্তা প্লাছ আৰু ইমান জোকাৰিছে নহয় ৰাস্তাটো মানে চাইডে চাইডে চাগে ভঙা আছিলে ন মানে বহুত কি হ'ল সেইকাৰণে টোপনি সিমান হোৱা নাই এতিয়া মানে অলপ দুই ঘণ্টামান হ'ল আহি পোৱা এতিয়া গা চা ধুলোঁ কিবা এটা খাবলৈ যাওঁ ৰাতিপুৱা একো খোৱা নাই মানে এতিয়া খাই কেনে আহি অকণমান যদি পাৰোঁ শুই যাম সেইটোৱে গতিকে আৰু এইটো হ'ল কেচাৰী ভাত এইটো চাউথৰ বহুত ফেমাছ ডিছ হয় খাবলৈ যে বৰ ধুনীয়া লাগে আৰু এতিয়া আমাৰ ডোচা আহি গ'ল আৰু যে ৰাতিপুৱা ডোচা খাই আহি মানে অকণমান আমি শুইছিলোঁ কাৰণ যোৱাকালি টোপনি নাই নহয় এতিয়া অলপমান ৰেষ্ট কৰি কেনে এতিয়া ওলাই যাম মই আৰু তেখেত আৰু ভাইটিকো লগ পাম মানে ভাইটিও ইয়াতে আছে ৰাতিৰ সাজ আজি আমি একেলগে খাম সেইটোৱে গতিকে এতিয়া ওলাই আছোঁ বলক বস্তুখিনি লৈছে চব অ'কে ঠিক আছে বলক মানে অকণমান টোপনি মাৰিলোঁ যোৱাকালি ৰাতি টোপনি হোৱা নাছিল যে পাছত আহিলোঁ কৈছিলোঁ নহয় মানে ট্ৰেইনখন যে কেঞ্চেল হৈ গ'ল লাষ্ট টাইম মানে এইটো বেয়া লাগিল বাৰু তথাপি একো নহয় ঠিক আছে আৰু এটা কথা হ'ল মানে আমাৰ যিখন ফ্লাইট বুক কৰিছিলোঁ যোৱাকালি সেই ফ্লাইটখন কেঞ্চেল হৈ গ'ল আৰু এখন নতুন ফ্লাইট মানে হ'ল এখন আৰু সেইটোৱে আৰু কাৰণ এই ট্ৰিপটোত আমাৰ যে কেনেকুৱা হৈ গৈছে ন ট্ৰেইন কেঞ্চেল হৈছে তাৰপিছত আৰু ফ্লাইটো কেঞ্চেল হ'ল সেইটোৱে আৰু কিবা কিবি হৈ গৈছে এইবাৰ ট্ৰিপটো কিন্তু বহুত ভাল লাগিছে বাৰু ট্ৰিপটো কৰি কেনে হয়নে সন্ধিয়া হ'লেই ন লিফ্টেৰে নাযায় নেকি ঠিক আছে আৰু এতিয়া আমি ৰাতিৰ সাজ খাই আহি পালোঁ আৰু ইয়াতে কেইটা বাজিলে এতিয়া 15 ওলাম কেতিয়া আৰু এতিয়া বাজিল 9:15 আমি 1 বজামানত ইয়াৰ পৰা ওলামে গতিকে অকণমান ৰেষ্ট কৰি লওঁ ন আৰু এতিয়া আমি ৰেডি হ'লোঁ এয়াৰপৰ্টলৈ যাবলৈ চব বস্তু লৈছে গতিকে এতিয়া বলক এইখন কি জপাই দিওঁ আপুনি সঁচাই এবাৰ টোপনি মাৰা নাই অলপো মই এঘণ্টামানটো মাৰিছোঁ মোৰ এঘণ্টামান টোপনি হৈছে তেখেতে হেনো মাৰা নাই মানে টোপনি মাৰিলে যে উঠিব নোৱাৰিম সেইটো ভয়তে চাগে মই কিবাকৈ শুইছোঁ আৰু ময়ো শুব বিচৰা নাছিলোঁ কিন্তু কিবাকৈ চকুটো লাগি গ'ল আৰু কাৰণে সেই যোৱা ৰাতিও অকণমান টোপনি কম হৈছিলে নহয় সেইকাৰণে গতিকে এতিয়া ব'লক এয়াৰপৰ্টলৈ যাওঁ বেংগলোৰ এয়াৰপৰ্ট আহি পালোঁহি আৰু এইবাৰ মানে যে ভাগ্যৰ ফলতহে টাৰ্মিনেল 2টো পালোঁ মানে ইমান দিনে মানে 1 পাইছিলোঁ এইবাৰ টাৰ্মিনেল 2টো পালোঁ আৰু শুনিছোঁ মানে বহুত ধুনীয়াকৈ বনোৱা হৈছে মানে নতুন বনাইছে বহুত ধুনীয়া লাগে হেনো গতিকে অকণমান আপোনালোককো দেখুৱাওঁ ঠিক আছে গতিকে বলকচোন আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই